বন্ধুসকল আপোনালোকে আজিলৈ কিমান দামী বাইক দেখিছে 5 লাখ 10 লাখ 15 লাখ 1 কৰোৰ হয়তো ইয়াৰ ওপৰত আপোনালোকে বাইকৰ নামো নাজানে হয়তো ইয়াৰ ওপৰত আপোনালোকে বাইক দেখাও নাই তো আজিৰ ভিডিঅ'ত আপোনালোকে এনেকা 10টা বাইক দেখাম যোনটো পৃথিৱীৰ সবচে বেছি দামী বাইক হয় তো ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'ব হেকলৈ চাই থাকক তুমি টাইম ওয়েষ্ট কৰি আজি ভিডিঅ'টো সোনকালে আৰম্ভ কৰি দিও বন্ধুসকল পৃথিৱীৰ সবতকৈ দামী 10 নম্বৰ স্থানত থকা বাইকখন হল দুকাটি কোম্পানী টেষ্টা স্ট্ৰেটা এনচিআৰ মেছিয়া নেৰা এই বাইকখনৰ যোনটো দাম হৈছে $2,25,000 আৰু এই টকাটো যদি আমি ইন্ডিয়ান ৰুপিছত কনভাৰ্ট কৰো তেতিয়া হলে হৈ পৰিব 1,68 লাখ টকা বন্ধুসকল পৃথিৱীৰ 9 নম্বৰ স্থানত থকা সকলোকৈ দামী যোনটো বাইক হৈছে হেতু হল দুকাটি কোম্পানীৰে হয় D16RR NCR M16 এই বাইকখনৰ যোনটো দাম হৈছে $2,32,500 এটুক যদি আমি ইন্ডিয়ান ৰুপিছত কনভাৰ্ট কৰো তেতিয়া হলে এটু হৈ পৰে 1,74,37,500 টকা বন্ধুসকল 8 নম্বৰ স্থানত থকা যোনখন বাইক হৈছে হেতু হল ইকোসি কোম্পানীৰ হয় FETIXX এই বাইকখনৰ যোনটো দাম হৈছে হেতু হল $3 লাখ এটু যদি আমি ইন্ডিয়ান ৰুপিছত যদি কনভাৰ্ট কৰো তেতিয়া হলে এটু হৈ পৰিব 2,25 লাখ টকা বন্ধুসকল 7 নম্বৰ পজিশনত থকা পৃথিৱীৰ সকলোতকৈ দামী বাইক যোনটো হৈছে হেতু হল V10 সুপাৰ বাইক এই বাইকটোৰ দাম হৈছে $5.5 লাখ এটু যদি আমি ইন্ডিয়ান ৰুপিছত কনভাৰ্ট কৰো তেতিয়া হলে হৈ পৰে 4,12,50,000 টকা আপোনালোকে এই বাইকটো ভাল কৰি জুম কৰি চাব পাৰে এই বাইকখন এটো ট্ৰাক হয় না বাইক হয় মই তো বুজিব পৰা নাই আৰু ইমান ডাঙৰ চকা ইয়াতে কি কামে ব্যৱহাৰ কৰিছে মই এটো বুজি পোৱা নাই আপোনালোকে যদি বুজি পাইছে মোক কমেন্ট সেকশনত যাই জনাব পাৰে বন্ধুসকল পৃথিৱীৰ 6 নম্বৰ স্থানত থকা সকলোতকৈ দামী যোখন বাইক হৈছে হেতু হল হাৰ্লি ডিভিজন কসমিক স্টাৰশিপ এই বাইকখনৰ যোনটো দাম হৈছে $1.5 মিলিয়ন এটু যদি আমি ইন্ডিয়ান ৰুপিছত যদি কনভাৰ্ট কৰো তেতিয়া হলে এটু হৈ পৰে 11,25 লাখ টকা কোনে কিনিব ইমান দামী দি বন্ধুসকল 5 নম্বৰ স্থানত থকা যোনটো পৃথিৱীৰ সকলোতকৈ দামী বাইক হৈছে হেতু হল BMS নেমেসিস এই বাইকখনৰ দাম হৈছে $3 মিলিয়ন মানে $30 লাখ এইটো যদি আমি ইন্ডিয়ান ৰুপিছত কনভাৰ্ট কৰো তেতিয়া হলে হৈ পৰিব 22,50 লাখ টকা বন্ধুসকল পৃথিৱীৰ 4 নম্বৰ স্থানত থকা সকলোতকৈ দামী যোনখন বাইক হৈছে হেতু হল হিল্ড ব্ৰ্যান্ড এণ্ড ওলফ মুলাৰ এই বাইকখনৰ দাম হৈছে $3.5 মিলিয়ন অৰ্থাৎ $35 লাখ এইটো যদি আমি ইন্ডিয়ান ৰুপিছত কনভাৰ্ট কৰো তেতিয়া হৈ পৰে এইটো 26,25 লাখ টকা আপোনালোকে এই বাইকখন জুম কৰি চাব পাৰে একচুয়ালি বাইকখন সাইকেলৰ দৰেহে দেখা পায় সাইকেলৰ দৰেহে দেখে তো এটু কি হিচাপত 26 কৰোৰ টকা দাম হল মই তো একো বুজিব পৰা নাই কি বিশেষ আছে ইয়াতে আপোনালোকে মোক কমেন্ট সেকশনত যাই জনাই দিব বন্ধুসকল পৃথিৱীৰ 3 নম্বৰ স্থানত থকা সকলোতকৈ দামী যিখন বাইক হৈছে হেতু হল ES1 স্পিৰিট এই বাইকখনৰ যোনটো দাম হৈছে হেতু হল $3.6 মিলিয়ন মানে $36 লাখ এটু যদি আমি ইন্ডিয়ান ৰুপিছত কনভাৰ্ট কৰো তেতিয়া হলে এটু হৈ পৰে 27 crore rupees বন্ধুসকল পৃথিৱীৰ 2 নম্বৰ স্থানত থকা সকলোতকৈ দামী বাইক যোনটো হৈছে হেতু হল 1949 E90 AJS এই বাইকখনৰ দাম হৈছে $7 মিলিয়ন মানে $70 লাখ এটু যদি আমি ইন্ডিয়ান ৰুপিছত কনভাৰ্ট কৰো তেতিয়া হলে এটু হৈ পৰে 52,50 লাখ টকা ইমান দামী বাইক আপোনালোকে এই ফটোটো যদি আপনি জুম কৰি চাই তেতিয়া হলে আপোনালোকে চাব ইয়াতে যোনটো বাইকখনৰ হ্যান্ডেলে নাই একচুয়ালি হ্যান্ডেল ছৰা এই বাইকখন কেনেকৈ চলে এটো মোৰ মূৰৰ ওপৰদি গৈছে আপোনালোকে যদি বুজি পাইছে মোক কমেন্ট সেকশনত যাই জনাই দিব এতিয়া বন্ধুসকল পৃথিৱীৰ 1 নম্বৰ পজিশনত থকা সকলোতকৈ দামী বাইক যোনটো হৈছে হেতু হল নেইমান মাৰ্সাস লিমিটেড এডিশন ফাইটার যার দাম হইছে $11 মিলিয়ন মানে $1,10 লাখ এটু যদি আমি ইন্ডিয়ান ৰুপিছত কনভাৰ্ট কৰো তেতিয়া এটুৰ দাম হৈ পৰে 82,50 লাখ মানে 82,50 লাখ টকা একচুয়ালি বাইক বৰ কিনে কোনে ইমান দামী বাইক বৰ মই সৰু থকাতে বোধহয় মোৰ বাপে বোধহয় 82 টকাৰ বাইক বোধহয় দিব নিবিচাৰিছিল কিনি কেনে আৰু 82 crore rupees বাইক অসম্ভৱ
তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ